সুবিধা পৃথিৱী এখনতে ক'লে আপোনালোকক স্বাগতম। আজি বহুত সোনকালে উঠিম ভাবিছিলোঁ, বতৰটো অলপমান ঠিক ঠাক থকাৰ কাৰণে এখন দেৰিকৈ উঠিলোঁ। ভাবিছিলোঁ পথাৰৰ ফালে যাম, আপোনালোকক গোটেই ৰাতিপুৱা মৰ্ণিং শ্বেডিউলটো দেখাম আৰু আমাৰ পথাৰখনো অলপ দেখাম। আৰু জেঠাই গাখীৰ খীৰাব লৈছে, তাৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু চাই থাকিব মোৰ আজি ব্লগটো। এয়া আমাৰ গৰু খীৰাব জেঠাই। আই টানিব দিলে পাৰিবানে টানিব? দেখি পেলাই ভাল লাগে। এয়া গাখীৰ খীৰাই আছে জেঠাই। খুৰীয়ে গাখীৰ খীৰাই আছে। গাখীৰ কিমান ওলায়? 2 লিটাৰ ওলায়। 2 লিটাৰ। বাপৰে ঢেৰ ওলায়। এখন কাপোৰখন কিয় দি থৈছে গৰুজনীৰ ওপৰত? কি ফাষ্ট গাখীৰ খাইছে দেখিছে? একদম আমাৰ খুৰী অল ৰাউণ্ডাৰ। পথাৰলৈ যাব ওলাইছোঁ দেউতাৰ লগত। পথাৰ আমি বহুফালে দূৰলৈকে যাম। আমাৰ পথাৰ সেইফালে আছে, ঘৰৰ পাছফালেও আছে, কিন্তু আজি আমি দূৰৰ পথাৰখন চাব যাম। চাই থাকক আমাৰ গাঁৱলীয়া পৰিৱেশটো কেনেকুৱা লাগিছে, চাই থাকক। পুলেদি পানী সোঁত বৈ আছে, অৰ্থাৎ পানী যে পুলেদি পানী সোঁত বৈ আছে। এইখনো আমাৰে পথাৰ হয়। পুলটো থকাৰ কাৰণে পানীবোৰ গৈ থকাৰ কাৰণে এয়া ধানবিলাক মানে আধা মৰি গৈছে, মানে পানীতে ঠেলি লৈ গুচি গৈছে। ধান চবফালে একদম গ্ৰীণ হৈ আছে পথাৰখন। আমি এইটো ৰাস্তা দি আহিলোঁ, এইফালে আমাৰ ঘৰলৈ যায়। এইটো নীলা ৰঙৰ যিটো টিংপাতৰ সিফালতে আমাৰ ঘৰটো আছে। আমি এইটো ৰাস্তা দি আহিছোঁ। বা আৰু টিকলি আগত গৈ আছে, মই পিছত, দেউতা একদম আগত, আমি গোটেইকেইটা গৈ আছোঁ। এয়া চাওক পথাৰত এতিয়াও মানুহে মাটি ৰুই আছে। পানী মোৰ যে ইমান মন গৈছে নামিবৰ কাৰণে, কিন্তু আমাৰ মাটি ৰুইয়ে হ'ল। এতিয়া নামি পেলাই ৰুবলৈ লোকৰ মাটি কিনো ৰুম। দেখিয়ে মোৰ মানে মন গৈছে যে মই পানীত নামিম, বোকাত নামিম। এয়া ৰুই আছে চাওক। দেউতাই গৰুক পানী খুৱাইছে, একদম ৰাস্তাত আহি থাকোঁতে এয়া পানী খুৱাইছে। এয়া পানী বহুত থকাৰ কাৰণে চিপজাল বুলি কয় এইখন, আপোনালোকে বহুতে চিনি পাব। এইখন ওপৰত এখন দিয়া হৈ আছে, এইখন লগোৱা নাই। এইখন চিপজাল পাতি থোৱা আছে। মাছ লাগিব চাগে, বৰ্তমান নুঠাই, পাতি থৈছে। মই অকণমান উঠালোঁ আৰু বোলে জালখন। চাওক মাছ লাগে কি নালাগে, মাছ নাই আহা, সেইকাৰণে দিয়ক পাতক। থেংক ইউ। সেইফালে আমাৰ পুখুৰী আছে, পথাৰৰ মাজতে এইটো সিঁচি পেলাই মাছ ধৰিছিলে। লাষ্ট টাইম মাছ ধৰোঁতে মই আহিছিলোঁ, এতিয়া বিয়াই হোৱা নাছিলোঁ। এতিয়া আৰু বিয়া হোৱাৰ পিছত আকৌ কেতিয়া সিঁচিলে আহিব লাগিব। সেই সিফালৰটো মাজত আছে। ওচৰত পাইছোঁহি। আচলতে মই দেউতাই গৰু লৈ গৈছে, দেউতাক লৈ মোৰ বেলেগ এটা ভিডিঅ' বনাব মন। আৰু মই আচলতে আজি দেউতাৰ অকণমানহে, যিটো দেউতাই গৰু আনিছে সেইখিনি বস্তু মই ৰাখিয়ে দিম। আপোনালোকক মই নেক্সট এদিন মোৰ দেউতাক লৈ পেলাই এটা ভিডিঅ' বনাম, মই তাতহে দেখাম। কাৰণ সদায়তো আৰু পথাৰলৈ অহা নহয় মোৰ। আজি দেউতাৰ লগত মই টিকলি আহিছোঁ। আমাৰ পথাৰ পাম আৰু দেউতাই এইফালে গৈ আছে। বগলী চাওক, কিমানবোৰ বগলী, ইমান বগলী চাওকচোন পথাৰত। আৰু বৰটোকোলাও আহে ইয়াত। আজি বৰটোকোলাটো দেখা নাই, নতুন বুলি কিবা বৰটোকোলা এজাত আহিছে। মই দেখিলে নিশ্চয় আপোনালোকক দেখাম। কিমানবোৰ বগলী চাওক, কি ধুনীয়াকৈ পৰি আছে পথাৰত। ওচৰলৈ গৈ আছোঁ, থাকে নে নাথাকে বা। ঘূৰিয়ে গুচি গ'ল, আমি যাওঁ মানে। কোন ফটো হয়তো ক'ত সোমালে গৰুটো?
মই পথাৰলৈ গৈ আছোঁ এইফালে তিলটো চব কাটা হ'ল দাদা তিলটো চব কাটা হ'ল তিলবোৰ কাটা হৈ গ'ল খালি গছবোৰ আছে আমি সেইফাললৈকে যাম এইখন আমাৰ গোটেইখন আমাৰে হয় ইয়াতে কুঁহিয়া খেতিও কৰিছিল আগতে দা কুঁহিয়া এইখিনিতে নকৰা জানো দেউতা সেয়া পথাৰৰ ৰাস্তা পথাৰত অহা মজাই বেলেগ আজি বতৰটো ইমান ধুনীয়া জানেনে কেনেকুৱা ভাল লাগিছে আহি নহয় মজা লাগিছে এইফালে সোমাম অলপ অলপ তিল আছে এইপিনে কেঁচা হৈ আছে আমাৰে গৰু হয় বেলেগৰ আধি দি থোৱা আৰু এইখিনি মাটি অলপ ওখ হয় ঘাঁহো আছে সেইকাৰণে ইয়াতে আহি দিবহি দিছেহি আৰু ৰহৰ দালি চিনি পাই চাগে মিৰিমাহ বুলি কয় আমাৰ মিৰিমাহ গছ সৰু হৈ আছে বহুত ডাঙৰ ডাঙৰ হ'ব কৈছোঁ ৰহৰ দালি বহুতে দুইটা নাম কৈছোঁ ৰহৰ দালি মিৰিমাহ গছ এয়া কৰা হৈ আছে চাইডত এয়া হালধি কৰা হৈ আছে বহুতখিনি বহল যে মাটিখিনি সেইকাৰণে ইয়াতে দেউতা যেতিয়া আহে পথাৰলৈ এইবোৰ লৈ যায় হালধি লৈ যায় আৰু এইপিনে জিকা চাং আছে জিকা ছিগিম কিমান লাগি আছে চাওঁগৈ আহা টিকলি জিকা চিঙো সৰু সৰু হৈ আছে চিগুনে নহয় অলপ মজলীয়া এইটো চিঙো ভুলো লাগি আছে ইয়াত এইপিনে জিকা আছে টিকলি এতিয়া হয় আচলতে মাটিবিলাক ৰোৱা হৈছিলে পানী সোমাওঁতে অলপমানটো ধানবিলাক নষ্ট হৈছে সেইকাৰণে কঠীয়া লাগে বুলি ক'লে দেউতাই উঠাব দিলে বেলেগ মানুহক এয়া কঠীয়া উঠাই আছে এয়া আজি হাল নামাৰিলি মানে ভাল এয়া আমাৰ কুঁহিয়া খেতি হয় আগতে বহুত কুঁহিয়া খেতি হয় আজিকালি বাৰু কমে কৰা হৈছে এয়া কুঁহিয়া খেতি আমাৰ ধুনীয়া লাগে চাবচোন গৰু চৰু দিয়া হৈ গ'ল এতিয়া আমি গৈ থাকিম এয়া আহি আছোঁ পথাৰেদি আৰু থাকি গ'ল বহুত বস্তু দেখাব আছে বাৰু আৰু মাটি বিশেষকৈ আমাৰ য'ত ধান হয় সেইখিনি মোৰ দেখাব মন আছে আজি নেদেখাওঁ আৰু আকৌ বেলেগ এদিনৰ ব্লগত আপোনালোকক লগ পাম ব্লগটো ইমানতে শেষ কৰিলোঁ মোৰ চকু চাগে উখহি আছে আচলতে শোৱাৰ পৰা উঠিয়ে অহা নিচিনা হ'ল আৰু আজি বতৰটো খুবেই বেছি ধুনীয়া কি ভাল লাগিছে মানে গৰমটো অনুভৱ হোৱা নাই দেউতাক বহুত দিনৰ পৰা কৈ আছিলোঁ কিন্তু দেউতাই কৈছিলে ৰ'দটো অকণ কমক তেতিয়া আহিবা পথাৰলৈ পাছত আহি আছে বাহঁত মই আগত আহিছোঁ আৰু আজি ব্লগটো ইমানেই আছিলে আমাৰ গাঁৱলীয়া পৰিৱেশটো দেখি কেনেকুৱা লাগিল আমাৰ খেতি কামে দেই মোৰ দেউতা খেতিয়কে হয় খেতিতে ব্যস্ত থাকে এনি টাইম আমিও আহোঁ আগতে প্ৰায় কিন্তু ঘৰত মোৰ বাও নাথাকে ময়ো নাথাকোঁ সেইবাবে খুব কমেই অহা হয় এতিয়া বাও মানে আহিব খুব ভাল পাইছে কাৰণ এইবাৰ লকডাউনৰ কাৰণেহে বা ঘৰত থাকিব পালে মোৰ বা বেংগলোৰত থাকে আৰু লকডাউনৰ কাৰণে বা ঘৰত থাকিব পালে মোৰ বিয়াতে আহিছিল আৰু এতিয়াও যথেষ্ট দিন থাকিল ঘৰৰ পৰা অফিচ কৰি আছে এতিয়া আমি আজি পথাৰখন চালোঁ আমাৰো খুব ভাল লাগিল আপোনালোকেও নিশ্চয় ভালেই লাগিব মোক জনাব কেনেকুৱা লাগিলে আৰু মোৰ ভিডিঅ'বোৰ এনেকৈ সদায় চাই থাকিব আপোনালোকৰ ছাপোৰ্ট হ'লেহে মই আৰু ভাল ভিডিঅ' দিবলৈ মনত উৎসাহ আহে আৰু আগন্তুক ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব বহুত ধন্যবাদ আজিলৈ আহিলোঁ